হেল্ল', এইটো নগেন কম্পিউটাৰ দোকান হয়নে? হেল্ল', হয় হয়, এইটো নগেন কম্পিউটাৰৰ দোকানেই হয়। মোৰ এটা সমস্যা হৈছে। মোৰ হাজবেণ্ড প্ৰগ্ৰেমটোত অকণমান খেলি মেলি হৈছে। হয়, কওকচোন কেতিয়াৰ পৰা হৈছে? চাওক, যোৱা বছৰ মই মোৰ বয়ফ্ৰেণ্ডক আপডেট কৰি হাজবেণ্ড ইনষ্টল কৰিছিলোঁ। তাৰপিছত সম্পূৰ্ণ ছিষ্টেমটো শ্ল' হৈ গ'ল। লগে লগে গিফ্ট আৰু জুৱেলাৰী এপ্লিকেশ্যনো কাম নকৰা হ'ল। হয় হয়, কওকচোন তাৰপিছত আৰু? এই এপটোত বয়ফ্ৰেণ্ড বৰ ধুনীয়াকৈ চলিছিলে। তাৰ উপৰিও হাজবেণ্ডে ৰোমাঞ্চ প্ৰগ্ৰেমটো আনইনষ্টল কৰি দিলে। এতিয়া আপুনিয়ে কওকচোন, এইটো বাৰু মই কেনেকৈ এতিয়া ঠিক কৰিম? হয় হয় মেডাম, হাজবেণ্ড এপ্লিকেশ্যনটো ইনষ্টল কৰাৰ পিছত এনেকুৱা কিছুমান সমস্যা হয়েই। মেডাম, মনত ৰাখিবলগীয়া কথাটো হ'ল, বয়ফ্ৰেণ্ড হ'ল এটা এণ্টাৰটেইনমেণ্ট ডেমো পেকেজহে, আৰু হাজবেণ্ড হ'ল এটা অপাৰেটিং ছিষ্টেম। ইয়াক ঠিক কৰিবলৈ হ'লে আপুনি চকুপানী প্ৰগ্ৰেম ডাউনলোড কৰি ল'ব লাগিব। হয়, ঠিক আছে বাৰু। ইয়াৰ ফলত আপোনাৰ গিফ্ট আৰু জুৱেলাৰী এপ্লিকেশ্যন নিজে নিজেই ইনষ্টল হৈ যাব। ৰ'ব, পিছে এটা ৱাৰ্ণিং আছে। চকুপানী বেছিকৈ ব্যৱহাৰ কৰিলে হাজবেণ্ড চিৰকাললৈ চাইলেঞ্চ নাইবা বিয়েৰ হুইস্কি আদি মদলৈ গুচি যাবও পাৰে। লগতে হাজবেণ্ডৰ অৰিজিনেল পেকেজৰ কেতিয়াও ডিষ্টাৰ্ব নকৰিব। অ' মা, হয় নেকি? এনে কৰিলে নতুন ভাইৰাছ গাৰ্লফ্ৰেণ্ড ডাউনলোড হৈ যাব পাৰে। তাৰোপৰি নতুনকৈ বয়ফ্ৰেণ্ড ইনষ্টল কৰাৰ কথা কেতিয়াও নাভাবিব। এনেকুৱা কৰিলে আপোনাৰ লাইফ অপাৰেটিং ছিষ্টেমটো ক্ৰেছ হৈ যাব। যেনেকৈ আছে তেনেকৈ সুখীয়াবলৈ চেষ্টা কৰক। ধন্যবাদ ধন্যবাদ, বহুত ধন্যবাদ। আপুনি যেনেকৈ কৈছে মই তেনেকৈ কৰিবলৈ চেষ্টা কৰিম বাৰু। ঠিক আছে মেডাম, আপোনাকো ধন্যবাদ। আপোনাৰ জীৱন সুখী হওক তাৰ কামনাৰে থৈছোঁ।